এক নম্বৰ প্ৰশ্ন সংসদীয় প্ৰকাৰৰ চৰকাৰৰ আটাইতকৈ প্ৰয়োজনীয় বৈশিষ্ট্য হৈছে অপশ্যন ক সংসদৰ সাৰ্বভৌমত্ব, অপশ্যন খ লিখিত সংবিধান, অপশ্যন গ আইনসভাৰ প্ৰতি কাৰ্যবাহীৰ দায়বদ্ধতা, অপশ্যন খ স্বতন্ত্ৰ ন্যায়পালিকা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ক সংসদৰ সাৰ্বভৌমত্ব। ২ নম্বৰ প্ৰশ্ন ২০১৫ত ছাংহাইত আৰম্ভ কৰা ব্ৰিক্স উন্নয়ন বেংকৰ প্ৰথম সভাপতি কোন? অপশ্যন ক ইয়াং জিয়ং, অপশ্যন খ ভ্লাডিমিৰ চেকভ, অপশ্যন গ কেভি কামাথ, অপশ্যন খ ডিলমা ৰৌছেফ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন গ কেভি কামাথ। ৩ নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো তাৰিখত প্ৰথম আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছিল? অপশ্যন ক জুন ১০, ২০১৫, অপশ্যন খ জুলাই ২১, ২০১৫, অপশ্যন গ জুন ২১, ২০১৫, অপশ্যন খ আগষ্ট ২১, ২০১৫। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন গ জুন ২১, ২০১৫। ৪ নম্বৰ প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্য চৰকাৰে মে' ২০১৫ত প্ৰথম তৃতীয় লিংগৰ অধ্যক্ষ নিযুক্ত কৰিছিল? অপশ্যন ক উত্তৰ প্ৰদেশ, অপশ্যন খ হাৰিয়ানা, অপশ্যন গ মহাৰাষ্ট্ৰ, অপশ্যন খ পশ্চিম বংগ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ পশ্চিম বংগ। ৫ নম্বৰ প্ৰশ্ন কোনখন চহৰত ২১তম এছিয়ান এথলেটিক্স চেম্পিয়নশ্বিপ ২০১৫ত অনুষ্ঠিত হৈছিল? অপশ্যন ক উহান, অপশ্যন খ ছিউল, অপশ্যন গ হংকং, অপশ্যন খ সত্তা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ক উহান। ৬ নম্বৰ প্ৰশ্ন ছাহাৰা মৰুভূমিৰ গৰম শুকান ধূলিময় স্থানীয় বতাহক কি বুলি জনা যায়? অপশ্যন ক মিষ্ট্ৰাল, অপশ্যন খ চিনুক, অপশ্যন গ হাৰমাটান, অপশ্যন খ চিৰক। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ চিৰক। ৭ নম্বৰ প্ৰশ্ন ভাৰতীয় অৰ্থনীতিৰ মূল আধাৰ কি? অপশ্যন ক নিৰ্মাণ, অপশ্যন খ কৃষি, অপশ্যন গ ব্যৱসায়, অপশ্যন খ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ কৃষি। ৮ নম্বৰ প্ৰশ্ন ভাৰত চৰকাৰৰ বাবে উপাৰ্জনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস কোনটো? অপশ্যন ক আয়কৰ, অপশ্যন খ আবকাৰী শুল্ক, অপশ্যন গ অনুজ্ঞা মাচুল, অপশ্যন খ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ক আয়কৰ। ৯ নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো ভাৰতত GSTৰ অধীনত নাহে? অপশ্যন ক কৃষিজাত সামগ্ৰী, অপশ্যন খ হস্তশিল্প, অপশ্যন গ ৰত্ন আৰু জুৱেলাৰী, অপশ্যন খ পেট্ৰলিয়াম সামগ্ৰী। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ পেট্ৰলিয়াম সামগ্ৰী। ১০ নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথম মহিলা বেংক হৈছে? অপশ্যন ক ওমেন্স বেংক অফ ইণ্ডিয়া, অপশ্যন খ ভাৰতীয় মহিলা বেংক, অপশ্যন গ মহিলা ষ্টেট বেংক অফ ইণ্ডিয়া, অপশ্যন খ মহিলা বেংক অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ ভাৰতীয় মহিলা বেংক।